দেবরাজ দেবরাজ এই মহাত্মাক স্বৰ্গৰ পৰিলৈ সঁচা কথা দেবরাজ পৃথিৱীৰ অদ্বিতীয় অযোধ্যাৰ নিপতি জগতত তেওঁৰ দৰে মহাত্মা পুৰুষই অতিকে চৰাব আমাৰ এই স্বৰ্গৰ জেউতি অনুমতি পালে দেৱৰাজৰ এতিয়াই আমি স্বৰ্গৰথে গতি কৰিম মধ্যধামলৈ ধৰ্মৰাজ দেৱৰাজ হৰিচন্দ্ৰ দানৰ দক্ষিণা এতিয়াও বাকী আছে সেইবাবে হৰিচন্দ্ৰ হৈ পৰিছে অতিকে অস্থিৰ আৰু সেই বিশ্বামিত্ৰ অতিকে লালায়িত এমাহ পূৰ্ণ হোৱাৰ পাছত কাশীধামে গমন কৰিব হৰিচন্দ্ৰ আৰু সেই দান ল'বৰ বাবে ঋষি বিশ্বামিত্ৰও যাব কাশীধামলৈ সেইবাবে ধৰ্মৰাজ দেৱৰাজ আমিও সূক্ষ্ম বেগ ধৰি হৰিচন্দ্ৰৰ সহিতে তেওঁৰ পত্নী শৈপাক কিনিব লাগিব অতি ভীষণ পৰীক্ষা দেৱৰাজ এনে পৰীক্ষা বৰ নিদাৰুণ জগতত এনে পৰীক্ষা আজিলৈকে কাকো কৰা হোৱা নাই কিন্তু মোৰ বিশ্বাস ইয়াতকৈ কঠিন পৰীক্ষা হ'লেও হৰিচন্দ্ৰই উত্তীৰ্ণ হ'ব অতি অপ্ৰয়াসে সত্য কথা ধৰ্মৰাজ সেয়েহে আমি যাত্ৰা কৰিব লাগে নিজ নিজ কৰ্তব্যত
বাইদেউ বোলো গৃহ মধ্যে আছানে স্থিতি লৈ হেৰ ভোজনৰ পূজা কৰিছা নেকি আৰম্ভ বোলো গৃহিণী বোলো গৃহিণী নাই এইজনী হবলা ঘৰত থকা গোসাঁনী কমখন বাগৰি ফুৰে নে কুটাৰ এগছ ইফালৰ পৰা সিফাল নকৰে মই কৈছো দেই এই ইফালৰ পৰা সিফাল নকৰে ঘূৰি আহি পোৱাৰ লগে লগে মুঠতে দেখাও খাবলৈ বিচাৰিবই তাই মাত্ৰ অকল খং খক আৰু চকু পানী উপায়হীন হৈ দে কেনেকে কি ৰান্ধি দিয় নহ'ব এনেকৈ আৰু নহ'ব মই আজিয়ে কিবা এটা কৰিম বুলি সিদ্ধান্ত ললো যেতিয়া ললোৱে যাওঁ এক বিচাৰি যাব লাগিব হৰি মানুহজনে ক'ত গ'ল হেৰি শুনিছেনে বোলো শুনিছেনে এই মানুহজনক ঘপককে ক'লো যায় জানো মানুহজনৰ আকৌ স্বভাৱ চৰিত্ৰ বৰ ভাল নহয় ঘৰত নাই বুলি ক'লে ভয়ে লাগে ৰজা ঘৰে প্ৰজা ঘৰে ঘূৰি নুফুৰে জানো আই ৰজাৰ ঘৰত আকৌ সুন্দৰী নাৰীবোৰ পিছে পিছে ঘূৰি ফুৰে নাই ভয় লাগে ভাবিলে হেৰি ক'ত গ'ল হয়নে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই ভোকত মৰি গৈছো সেইবোৰ খবৰ নাই আহকচোন ঠিকছে দিম নহয় আজি মই একো এটা খোৱা নাই মুখত মচ মচ কৈ মাৰি আছে তাই আকৌ একো এটা খোৱা নাই তুমি ভিতৰতে আছিলা মোলে কিবা কিবি খোৱা বস্তু বনালানে মইহে বনাব লাগে দিনৰ দিনটো অ'ত ত'ত পূজা পাতল কৰি আহে কিবা এমুঠি খাবলৈ পাব লাগে সেইফালেতো নায়েই আকৌ মই সিদ্ধা ধৰিলেহে সিদ্ধ সিজে এনেকে হলে কেনেকে হ'ব কচোন সেইবোৰ মই ক'ব নোৱাৰো সময়ত মোক খাবলৈ দিবই লাগিব এইজনীক সময়ত খাবলৈ লাগিবই হেৰৌ মোৰ ঘৰত কিহৰ অভাৱ তই কচোন মোৰ ঘৰত কিহৰ অভাৱ তথাপিতো সময়ত নিজে নকৰিলে এমুঠি খাবলৈ নাপাওঁ ঘৰ সংসাৰ পাতি সুখৰ মুখ নেদেখিলো হলে দেই মই এতিয়া তাৰমানে আপোনাক কাম কৰি খাব লাগে কাম কৰাৰ কথা কৈ মোক আকৌ জ্বলাই নল'ব কৈ থলো নজ্বলাও গোসাঁনী মই ৰান্ধি দিম তুমি খাবা হ'বনে বুজিলো সিদ্ধান্ত ললো লগতে এইটো ললো সেইটো কি গোটাই থোৱা কেইটা আটাই কেইটা গোটাই তাৰমানে কিনো স্বৰ্ণ মুদ্ৰা সেই স্বৰ্ণ মুদ্ৰা কেইটা এইকেইটা কলৈ নিয়ে হয়নে তোৰ দৰকাৰ নাই নহয় মই কলৈ নো সেইকেইটা নিদিব দিয়ক কিহৰ কাৰণে তোপা গোটাই মিলি চন্দুকত হাতী সামৰি থৈছিলো তুমি মৰাৰ পাছত সুখে হাত দেখাও তই মানে মই বহিবলৈহে বাট চাই আছো নহয় তুমিয়ে মই জীয়াই থকা সময়খনত সেইকেইটাকে বেছি কিনি খাম বুলি ধৰিছো কি কৰাগেনো চাই থাক মই তই কি কৰো তই মই মৰিবলৈহে বাট চাই আছ চাই থাক মই কি কৰি আছো মই আহিলো দেখিছানে মানুহটোৱে মোক চুপাব আৰু কেনেকৈ স্বৰ্ণ মুদ্ৰাকেইটা লৈ গ'ল দেখিলা মানুহজনৰ চাগে বৰ খং উঠিছে খঙৰ ভমকতে গৈ আকৌ বেলেগ এগৰাকী লৈ দিব নিয়াক আকৌ শুনিলে ভয় লাগে পাই মোৰনো কি দৰকাৰ যি কৰা কৰি থাকা মোৰনো কি আহে যায়
মন্ত্ৰীবৰ মুনিবৰ মোক এটা উপায় দিয়া। মুনিবৰ উপায় অন্য একোৱেই নাই। আপুনিয়েই এতিয়া অযোধ্যাৰ ৰজা, গতিকে মহাৰাজ আপুনি এক ৰাজদ্ৰোহৰ অতি শীঘ্ৰেই বিচাৰ কৰক। বিচাৰ? কিহৰ বিচাৰ? মহাৰাজ, অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰৰ ভাতৃ সমৰ সিংহ আৰু তেওঁৰেই সেনাপতি দেৱব্ৰত বন্দী আজি অযোধ্যাৰ লৌহ কাৰাগাৰত। গতিকে সিহঁতৰ এটা আপুনি বিচাৰ কৰক। বেছ তেন্তে যোৱা মন্ত্ৰীবৰ, লৈ অহা বন্দীক মোৰ সমীপে। ৰাজভাত সমৰ, ৰাজভাত সমৰেই হ'ব মোৰ ৰক্ষাৰ কবচ। মুনিবৰ বন্দী আপোনাৰ সন্মুখত। মন্ত্ৰীবৰ, মুনিবৰ প্ৰথমে বন্দীৰ মোচন ভংগ কৰা। কোন তোমালোক? মই ৰাজদ্ৰোহী সেনাপতি দেৱব্ৰত। এই ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাই মোৰ হাবিয়া। আৰু মই ৰাজ্যলোভী ৰাজভাতা সমৰ সিংহ। ৰাজ্য লোভৰ অপৰাধত বন্দী তোমালোক? হয়, ৰাজ্যলোভত বন্দী আমি। আপোনাৰ কন্যা? নহয় মুনিবৰ, মোৰ কন্যা নহয়, মোৰ কন্যাৰ মৃত্যু হৈছে। কন্যাৰ নামত মাথো প্ৰেতাত্মাহে তাই। হ'ব হ'ব মন্ত্ৰীবৰ, নিজ জামাতাৰ বিচাৰ তুমি শুনিব নালাগে। গতিকে যোৱা, তুমি খন্তেক বিশ্ৰাম কৰা। ভাল মুনিবৰ। কোৱাহে সমৰ, তোমাৰ অভিলাষ কি? অভিলাষ অতি মহান মণিবল। এই ৰাজ্যৰ ৰাজ সিংহাসন আৰোহণ কৰি পত্নী কাবেৰীৰ মনোবাঞ্ছা পূৰণ কৰাটো মোৰ প্ৰধান কৰ্তব্য। বেশ, মই তোমাক কিছুদিনৰ বাবে অযোধ্যাৰ ৰাজ সিংহাসনতে অৰ্পণ কৰিম। কিন্তু তাৰ আগতে তুমি মোক কথা দিব লাগিব, ঋষি মুনিসকলকে যথাযোগ্য সন্মান দিব পাৰিবা? আপোনাৰ আদেশ মই নতশিৰে কৰিম পালন। বেশ তেন্তে লোৱা, আজিৰ পৰা তুমি এই অযোধ্যাৰ অধীশ্বৰ। আৰু তুমি এই অযোধ্যাৰ প্ৰধান সেনাপতি। মই এতিয়া আহিলোহে। পলকতে বন্দীশালৰ পৰা মুক্ত হৈ হল মই এই ৰাজ মুকুটৰ অধিকাৰী। আৰু তুমি হলা প্ৰধান সেনাপতি। শুনা শুনা সেনাপতি, মহাৰাজ, আজিৰ পৰা তুমি মোৰ প্ৰধান সেনাপতি। সেইবাবেই নিজৰ দায়িত্ব তুমি সকলোমে কৰিবা পালন। মহাৰাজ, ক্ষত্ৰিয়ৰ সন্তান মই কৰ্তব্যত নকৰো অৱহেলা। যেতিয়াই যি আদেশ কৰে পালন কৰিম বুলি মই নতশিৰে কৰিছো। অতিকে প্ৰসন্ন মই তোমাৰ বক্তব্য। শুনা শুনা মোৰ পচন্দ আদেশ, জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া মুহূৰ্ততে বিশ্বামিত্ৰৰ আশ্ৰম। মহারাজ ই আপোনাৰ কেনে আদেশ মহারাজ? আপুনি আপুনি কি নাজানে বিশ্বামিত্ৰ তাপৰ মহত্ব? তপ জপ মই নাজানো একোকে, মোৰ মাথো প্ৰচণ্ড দেশ জ্বলাই দিয়া বিশ্বামিত্ৰৰ আশ্ৰম। বিশ্বামিত্ৰ আরে ক্ষীর ধৈর্য মহারাজ, দয়া নাই ক্ষমা নাই, আজি বিশ্বামিত্র হাজু হাজু বিশ্বামিত্র বিশ্বামিত্র দামানল জলি ছবিখন বিশ্বামিত্র হাজু হাজু। বাছা আই বাছা মোৰ বৰ ভোক লাগিছে। বাছা পিতা কলৈ গ'ল? বাছা আই পিতাৰা গৈছে আমাৰ বাবে আহাৰ বিচাৰি। তাতে আজি ঋষিক দক্ষিণাৰ দিয়াৰ শেষ দিন। বোধ কৰোঁ ঋষি দক্ষিণাৰ যোগাৰ কৰিবলৈ গৈছে। এতিয়াই আহিব বাছা, এতিয়াই আহিব আই বাছা। আই মোৰ বৰ ভোক লাগিছে। বাছা কিবা এটা খাবলৈ দিয়া। বাছা ক'ত পাওঁ বাছা? আজি 3 দিন ধৰি খুদকণেটিও পোৱা নাই। কি কৰিবা বাছা, এয়া তোমাৰেই ভাগ্য। আহা বাছা, তুমি ইয়াতে খন্তেক বিশ্ৰাম কৰা। ক'ত অযোধ্যাৰ ৰাজপথ জালিকা, ক'ত এই কাশীধাম? যি পুত্ৰই শয়ন কৰিছিল এদিন সোণৰ পালেঙত, আজি শয়ন কৰিছে ধূলিৰ ওপৰত। হে প্ৰভু দয়াময়, দুবেলা দুমুঠি আহাৰ যোগাৰৰ বাবে আমাক উপায় দিয়া প্ৰভু। নহবা ভোকত প্ৰাণ যায় প্ৰভু, ভোকত প্ৰাণ যায়। হরি হরি
ও হরি হরি ও রা 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 হেৰা মানুহজনী ইয়াতে এজন মানুহ দেখিছিলানে? দেখিছিলোঁ অলপ আগতে খুব অটহাস্য কৰি সৌফালে গুচি গ'ল। তেওঁনো কোন? সেয়া মোৰ স্বামী। স্বামী? মগজৰো কিবা বিকৃতি হ'ল। আমি ইয়াতে আহাৰ দিওঁ। পিছে তোমালোকনো কোন? আমি বৰ্তমান এই কাষেতে বাস কৰিছোঁ। আজি 3 দিন ধৰি খাবলৈ নাপাই শৰীৰ একেবাৰে অৱশ হৈ পৰিছে। স্বামী গৈছে আহাৰ বিচাৰি, কিন্তু এতিয়াও উভতি অহা নাই। মই জাতত ব্ৰাহ্মণ। যি ঘৃণা নকৰে এই আহাৰখিনিকে খাব পাৰিবা। মইতো আহাৰখিনি ঘূৰাই নিনো, গতিকে মোৰ অনুৰোধ ৰক্ষা কৰি এই আহাৰখিনি গ্ৰহণ কৰা। মোৰ আপত্তি নাছিল, যদি স্বামী আপত্তি কৰে। মইতো আহাৰখিনি ঘূৰাই নিনো, যদি আপত্তি কৰে অন্য কাৰোবাক দি দিবা। মই আহিলোঁ। বাছা এই আহাৰ ক'ত পালা? বাছা মই খাওঁনে? বাছা মোৰ বৰ ভোক লাগিছে আই। বাছা পিতাৰাও আহক, আমি তিনিও একেলগে খাম। তুমি খন্তেক বিশ্ৰাম কৰা। আহা। নাথ কি নাথ 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 আপোনাৰ কপালত তেজ। নাথ কি হ'ল? নাথ কি হ'ল? নাথ শিক্ষা সংগ্ৰহ কৰিবলৈ বজাৰলৈ যাওঁতে এজন মানুহে মোক এটা টোপোলা দি গ'ল। টোপোলা? টোপোলাটো খুলি চাই দেখো 3 কোটি স্বৰ্ণ মুদ্ৰা। 3 কোটি স্বৰ্ণ মুদ্ৰা? শৈবা, আৰু সেই মানুহজন কৰবাত দেখা যেন মোৰ হয় অনুমান। নাথ আৰু সেই সময়তে এজন বেপাৰীয়ে চোৰ চোৰ বুলি চিঞৰাত বহু জনতাই বেৰি মোক প্ৰহাৰ। অপবাদত মোৰ মৃত্যু বেচাৰ নকৰিব। উন্মাদ জনতাৰ গাত কোনো দুখ নাই।
বিধিৰ বিধান নহয় খণ্ডন। নাথ বাছা ৰোহিত, পিতা, বাছা পিতা, পিতা, বাছা পিতা, কি হ'ল পিতা? আপোনাৰ কপালত তেজ? বাছা তেজ। নাথ এই আহাৰ তুমি ক'ত পালা? নাথ এগৰাকী ব্ৰাহ্মণ তিৰোতাই তেওঁ স্বামীৰ বাবে আনিছিল। স্বামীক লগ নাপাই আমাকে দি গ'ল আৰু ক'লে যদিহে গ্ৰহণযোগ্য নহয় অন্য কাৰোবাক কৰিবা প্ৰদান। আই, বাছা আই, বাছা মোৰ বৰ ভোক লাগিছে। আহক পিতা, আহাৰ গ্ৰহণ কৰক। আহক নাথ আহক। আহা বাছা। কোন ক'ত আছে আজি হাত দিনে এমুঠি অন্ন পেট ভৰা নাই? মোক অলপ খাবলৈ দিয়ক, ভোকত মোৰ প্ৰাণ যায়। নাথ এতিয়া কি কৰা যায়? শৈবা, নাথ ভিক্ষুকক বিমুখ কৰিব নাপায়। সাহস সাহস হে ভিক্ষুক, সাহস আসন গ্ৰহণ কৰ। বহক। সন্তোষ পালো ৰজা ৰাণীৰ দৰে সুখ, ৰজা ৰাণীৰ দৰে সুখ, ৰজা ৰাণীৰ দৰে সুখ। আই, আই, বাছা মোৰ দেখোন ভোক নাইকিয়া হ'ল। কি বাছা? বাছা ভিখাৰী বিশেৰে হয়তো ভগৱানে আমাক কৰিলে পৰীক্ষা। নাথ 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 আজি শুক্ল পক্ষ দক্ষিণ। আজি আজি ডাঙৰ দক্ষিণাৰ শেষ দিন। সূৰ্য অস্তৰ আগৰে মই দক্ষিণা প্ৰদান কৰিব লাগিব। নাথ কি কৰ নাথ কি কৰোঁ না নাথ কি কৰোঁ সভ্যা? নাথ মই একো উপায় বিচাৰি পোৱা নাই। নাথ মই কি কৰোঁ সভ্যা? নাথ কোনোবাই সহায় কৰক। নাথ কোনোবাই আমাক সহায় কৰক। নাথ চিন্তিত নহ'ব আপুনি। আছে আছে এতিয়াও এটি উপায়। এতিয়াও আছে এটি উপায় সভ্যা? অ নাথ উপায়। কি উপায় সভ্যা? নাথ সভ্যা আমাৰ তিনিওৰে ভিতৰত আমাৰ
সেইবাবে মোকেই বিক্ৰী কৰি ঋষিৰ ঋণ কৰক পৰিশোধ। ঐ বা নাথ, তোমাক বিক্ৰী কৰি ঋষিৰ ঋণ মই পৰিশোধ কৰিব লাগে। শৈবা তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা? কেনেকৈ? নাথ, নিষ্ঠুৰ হোৱা নাই নাথ। ইয়ে আপোনাৰ সন্মুখত এটি পথ। হৰিচন্দ্ৰ আজি শুক্লা চতুৰ্দশী তিথি, গতিকে মোৰ মূল্য আদায় কৰ। এতিয়াও সময় 2 দণ্ড বাকী। অহংকাৰী হৰিচন্দ্ৰ, দম্ভ তোৰ এতিয়াও তিল মাৰিছে। বেশ, আৰু 2 দণ্ড মই কৰিছো অপেক্ষা, অন্যথা তোকে সাপ দি ভস্ম কৰিম। নাথ, কি কৰো? কলৈ যাওঁ? নাথ, পলম নকৰিব। ঘোষণা কৰক মোৰ বিক্ৰী। ঘোষণা কৰক নাথ, ঘোষণা কৰক। নাথ, আমি বজাৰৰ ফালৈকে যাওঁ। বলক নাথ, কিবা সংকেত পাৱেই কিজানি। বলক নাথ, বলক কিবা। ও হরি হরি ও রে মিছাতে মই মানৱ জন্ম ললো। দিন নাই ৰাতি নাই, আধা টোপনিত উঠি শ্মশানত মৰাশৰ দাগ কৰিব লাগিব। মোৰ এটা মানুহৰ বৰ প্ৰয়োজন হৈছে, নতুবা মধুপান কৰা সময় অভাৱ হৈছে। গতিকে আজিয়ে মই যাওঁ কাশী বজাৰলৈ, কৰো গমন। দামে দৰে আতিলে আজিয়ে এটা গোটাম। নাথ, পলম নকৰিব। ঘোষণা কৰক মোৰ বিক্ৰী। হৰিচন্দ্ৰ,
সময় হল অতিবাহিত, গতিকে মোৰ মূল্য আদায় কৰা। নাথ, ঘোষণা কৰক মোৰ বিক্ৰীৰ। হে 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 ক্ষমা নকৰ। কোনোবাই কীৰ্তি ঢাক লয় যদি আগবাঢ়ি আহক, আগবাঢ়ি আহক, আগবাঢ়ি আহক। মই কিনিম গীত ৰাখি, পিছে কিমান মূল্য লাগিব? 7 কোটি স্বৰ্ণ মুদ্ৰা। 7 কোটি? হয়। মোৰ হাতত মাত্ৰ 4 কোটিহে আছে, সেয়াই হ'বনে বাৰু? হ'ব, 4 কোটিকে দিয়ক। মোৰ বেমাৰী দেহ মোক শুশ্ৰূষা কৰিবলৈ এগৰাকী তিৰোতাৰ আৱশ্যক। পত্নী থাকোঁতে আছে, পিছে বৰ দন্দুৰী। এয়া লোৱা ধন, মোক এগৰাকী তিৰোতাৰ আৱশ্যক। লোৱা, ধন লোৱা। লোক হে তপোধন। দেখ দেখ সর্বজন মাধবর লীলা, মাধবর লীলা। হরিচন্দ্র ভর বিক্রি দক্ষিণ লীলা। হরিচন্দ্র ভর দক্ষিণা হরিচন্দ্র 4 কোটি হল, বাকী থকা 3 কোটি মোকে সোনকালে আদায় কৰা। মোৰ ঘৰ বহু দূৰত, সোনকাল কৰা, সোনকাল কৰা। বিদায় নাথ, বিদায়। অভাগীৰ সেৱা কৰক। বেজাৰ নকৰিব, ভাগ্যত আছে যদি পুনৰ মিলন হ'ম আমি। বেজাহান নকৰি, বেজাহান নকৰি। সোনকাল কৰা, সোনকাল কৰা। অনুদেৱ, আপুনি ইয়াৰ বাবে অলপো চিন্তা নকৰিব। মোৰ বাবে যিমুঠি অন্ন পাম, তাৰে আমি দুয়োৱে ভগাই খাম। ইও হ'ব আপোনাৰ সহায়। নাথ, বিদায় নাথ, বিদায় নাথ, বিদায়, বিদায় নাথ, বিদায়। আৰু
বিলম্ব মোৰ নহয় সহ্য। দক্ষিণা দিয়ার হেতু হইলা সমস্ত মাঝে বুলা হরি হরি বুলা হরি হরি হরিচন্দ্র, তয়ও নিজকে বিক্রি কর আর মোর মূল্য আদায় কর। সঁচা কথা ঋষিকৰ, যাৰ পত্নী পুত্ৰই বিক্ৰী হৈ গৈছে, তাৰ নিজৰ বুলিবলৈ কি থাকিব? হে সভাসদসকল, কোনোবাই কীৰ্তদাস কিনিব খোজে যদি আগবাঢ়ি আহক। কোনোবাই কীৰ্তদাস কিনিব খোজে যদি আগবাঢ়ি আহক। হেৰ মানুহটো, কিমান ধন লাগিব ক? তুমি মই কালুৱা হৰি, মই শ্মশানৰ অধিকাৰী, আৰু মোৰ শ্মশানত কাম কৰিবলৈ মানুহ এজন লাগে। কিমান ধন লাগিব ক? এয়া মোক 7 কোটি স্বৰ্ণ মুদ্ৰা দিব লাগে। তাৰে 4 কোটি দিলে বাকী আছে 3 কোটি। তেন্তে মই 5 কোটি দিছো। নাই, মোক 3 কোটি দিলেই হ'ব। তেন্তে এয়া লোৱা 3 কোটি। হয়তো ধর রক্ষা করি আপনিও হুয়া বিক্রি দক্ষিণা দিলা হরিচন্দ্র সমস্ত সমাজে দাকি বুলা হরি হরি ও বুলা হরি হরি ধন্য হরিচন্দ্র, ধন্য তোমার হরিচন্দ্র নাম।
সন্ধ্যা দিবাকর থাকে মনে তোমার নাম চিরদিনৰ বাবে থাকিব জিলিকি। ধন্য ধন্য তপোধৰ, মোৰ শত অপৰাধ কৰিব বাঞ্ছনা। ধৰ্মতে মতি হওক তোমাৰ। হৰি ও হৰি ও হৰি ও। মানুহটো তই নাযাও নেকি মোৰ লগত? যদি নাযাও মোৰ ধন মোৰ মুদ্ৰা ঘূৰাই দে। বলক বলক মহাৰাজ, আহা বলক। ফুলসি বাক যাই রোহিত কুমার হরি রোহিত কুমার হে ব্রাহ্মণ পূজার হকে করিব যুগার হরি করিব যুগার। ফুলবিলাক কেনে ৰমক ঝমকে ফুলি আছে, ইয়াৰে কেইপামান ছিঙি লওঁ। কিহে কামুৰিলা মোক? কিহে কামুৰিলা? সৰ্পে খুটিলে মোক। মোক সৰ্পে খুটিলে। বাছা বাছা বাছা, কি হ'ল কি হ'ল বাছা? মোক সাপে খুটিলে। বাছা মোক সাপে খুটিলে। গোটেই গাটো কঁপিব লাগিছে। মোৰ পুত্ৰক কোনে ৰক্ষা কৰিব? বামুণী আই, বামুণী আই, বহুত বিষাইছে। মই চকুৰে নেদেখা হৈছো। বামুণী আই, বামুণী আই, বামুণী আই। পিতা পিতা, ৰোহিত বাছা, ৰোহিত বাছা। কি বাছা? বাছা ৰোহিত, এই বাছা বাছা, কি হ'ল? তই যে মোক মুখেৰে নমতা হলি। মাত মাত বাছা, এবাৰ মুখাই বুলি মাত। বামুণী আই, বামুণী আই, বামুণী আই, বাছা বাছা। হয় ৰাজকুলখনি, ৰাতিপুৱা মোৰ আগফালৰ চোতালত এই ৰাওফাল চিঞৰি কিহৰ অমংগল মাতিছ? বামুণী আই, মোৰ বাছাক
সাপে খুটিলে আপুনি এবাৰ হাতখন দি চাওকচোন বাছা দুষ্ট ল'ৰা ভেঙুচালি কৰিছে চাগে চাওঁ আঁতৰি দে ঐ ল'ৰা উঠিলি নে বাছা বাছা ঐ কুলক্ষণী তোৰ ল'ৰা চকু থৰ দিলে হাত দি চা মই আকৌ চুব নোৱাৰো নহয় চকুহাল থৰ হৈ গ'ল বামুণীয়াই এবাৰ হাতখন দি চাওকচোন মোৰ বাছাক বাছা বাছা ঐ তাই আকৌ মোৰ সাহসটো চোৱা হিৰ কুলক্ষণী বামুণীয়াই তোৰ ল'ৰা গাত হাত দি মই অসুচি হ'বলৈ নাই বামুণীয়াই বাছা 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 মাতচোন মোক এবাৰ আৰ বুলি মাত বাছা মাত নামাত কিয় মাত বাছা গোটেই শৰীৰ কলা পৰি গ'ল নিৰ্বাক নিষ্প্ৰাণ হৈ পৰি ৰ'ল ধূলিৰ ওপৰত স্বামী এবাৰ আহি চাওঁকি আমাৰ বাছা আৰু এই সংসাৰত নাই বাছা বাছা উঠ বাছা নুঠ কিয় মাতচোন মোক মাত এবাৰ আই বুলি মাত বাছা বাছা নাই মোৰ এই সংসাৰত কোনো নাই পুত্ৰ গ'ল স্বামীকো হেৰুৱালো আজি মই হলো নিথৰুৱা হে ভগৱান একমাত্ৰী পুত্ৰ মোৰ ইয়ে মোৰ আচলৰ ধন ইয়াক মোৰ বুকুৰ পৰা উদাৰ কৰি কিয় দিলা প্ৰভু কিয় মোকো মাৰি নিয়া প্ৰভু মোকো মাৰি নিয়া প্ৰভু ঐ কুলক্ষণী মোৰ যে এই মানুহটোৱে মোক ভাল চুবাম বুলি লাগিলে কি যে এসোপা গোটাই চপাই লৈছি নহয় ঐ তোক কৈছো নে নাই ৰাতিপুৱা মোৰ ঘৰৰ আগফালে কি হয় মোৰ হুলস্থুল এই সংসাৰত অকল তোৰ ল'ৰাই মৰা নাই যা শ্মশানলৈ লৈ যা বামুণীয়াই একমাত্ৰ পুত্ৰ মোৰ ইয়ে আছিল ইয়াক মই নিজ হাতেৰে শ্মশানলৈ কেনেকৈ দিওঁ বামুণীয়াই কুলক্ষণী তোক দুহাতেৰে নিবলৈ কোৱা নাই যদি নিবলৈ অসুবিধা হয় ডিঙিত জৰি লগাই চুচৰাই লৈ যাওঁ মোৰ এই মানুহটো আহক আজি মানুহটোতো মোক চুবাইছে এইজনে চুবাইছে ঐ কুলক্ষণী আহিছিলি নহয় সুখেৰে খাম বুলি খা এতিয়া নাই মোৰ এই সংসাৰত কোনোৱে নাই
যাওঁ, লৈ যাওঁ মোৰ পুত্ৰৰ মৃতদেহ। পুত্ৰৰ সৎ নকৰিলে স্বামীয়ে অন্তৰত দুখ পাব। যাওঁ, নিজে লৈ যাওঁ মই শ্মশানস্থলীলৈ লৈ যাওঁ। যুবরাজ, সেনাপতি, ঋষি বিশ্বামিত্র সংসাৰ জ্বলাই দিয়াৰ হেতু অগ্নিশৰ্মা হৈ এইফালে আহিব লাগিছে। আহিবলৈ দিয়া সেই ভণ্ড তপস্যিক শুনাবৰ আদেকে আহিলে সেই ভণ্ড তপস্যী ততালিকে বন্দী কৰি ৰাখিবা তাক। মহাৰাজ, ক্ষমা কৰিব, নোৱাৰো মই আপোনাৰ আদেশ পালিব। সিংহ কিয় তই মোৰ তপবন জ্বলাই দিলি? কিয় ঋষি মুনি সকলকে আধা পুৰা কৰিলি? ভণ্ড তপস্যী, ক'ত তোৰ সেই তপৰ মহিমা? দেখা দেখা যে তোৰ সেই তপৰ মহিমা। ইমান অহংকাৰ, ইমান তাচ্ছিল্যবোৰ নহয় সহ্য। মূৰ্খ, তোক এই মুহূৰ্ততে মই ভস্মীভূত কৰিম। তোৰ সেই তপৰ প্ৰভাৱ শনিশেৰ ভণ্ড তপস্যী দে অভিশাপ, দে তোৰ সেই ভণ্ড অভিশাপ। ৰবা সময়, ঋষিৰ যথেষ্ট শাস্তি হৈছে। শেষ হল তপোবল, ম্লান হল ব্ৰহ্মত্ব গুণ। শেষ হ'ল মোৰ সকলোবোৰ। কিয় মই ৰাজতন্ত্ৰ কৰিছিলো গ্ৰহণ? শনিশেৰ ভণ্ড তপস্যী, অতি শীঘ্ৰে মোৰ জ্যেষ্ঠ ভাতৃ ৰাজা হৰিচন্দ্ৰকানী অযোধ্যাৰ ৰাজসিংহাসনত অধীশ্বৰ কৰ। অন্যথা তোৰ বন্দিত্ব তই জানিবি নিশ্চয়। উত্তম বিচাৰ কৰিছা সমৰ, উত্তম বিচাৰ কৰিছা। অমৰ মন্দিবৰ কাশী ধামে আছে ৰজা হৰিচন্দ্ৰ। মোৰ বাবেই তেওঁৰ আজি এনে অৱস্থা।
বলক মন্ত্ৰীবৰ বলা খবৰ যাওঁ আমি কাশী ধামলৈ বলো অযোধ্যাৰ ৰজাজী চান্দাৰ যি শৰীৰত অসংখ্য মণিমুকুতাৰে শোভা কৰিছিল আজি সেই শৰীৰত চিতা ভস্ম ধূলাৰে মৃতকৰ বস্ত্ৰ ভয় কৰিছো ধাৰণ ধিক ধিক মোৰ এই জীৱন ক'ত মোৰ আত্মীয় স্বজন ক'ত মোৰ পত্নী সত্য আৰু ক'ত মোৰ প্ৰাণৰ পাছা ৰোহিত আজি আজি বৰকৈ মনত পৰিছে উঠলৈ নাই নাই নাভাবো মই নাই 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 নাভাবো মই অপূর্ব ভাগ্যলিপি মোর বিচিত্র ভাগ্যলিপি অপূর্ব ভাগ্যলিপি মোর বিচিত্র ভাগ্যলিপি ঐ আজি কিমান মৰাঘৰ ডাক পুৰিলি তই সঁচা কথা কবি মহাৰাজ আজি মই 7টা মৰাশ দাহ কৰিলো হাতুটা মানে 3 কোটি আদায় দে মোক সকলোখিনি শতভগীয়া তিৰোতা আছিল মিছা কথা নকবি শতভগীয়া তিৰোতা অকলে তোৰ শ্মশানতে আহে নেকি মিছা কথা মই নকওঁ কদাপি মোৰ হাতত এটকাও নাই মিছা কথা নকবি ভালদৰে মোৰ প্ৰাপ্য ধন আদায় কৰ নাই নাই মোৰ ওচৰত এটকাও নাই চাওঁ ক'ত লুকাই থৈছ মোৰ 3 কোটি আদায় দে মোৰ ওচৰত এটকা ক'ত লুকাই থৈছ সঁচা কথা কৈছো মোৰ 3 কোটি আদায় দে নাই মই সঁচা কথা কৈছো নাই নাই ক'ত আদায় থৈছ নাই দে মোৰ 3 কোটি মই সঁচা কথা কৈছো দে নাই 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 সঁচা কথা কৈছো নাই নাই দে মোৰ 3 কোটি নাই 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 সঁচা কথা কৈছো নাই দে মোৰ 3 কোটি নাই নাই মই মিছা কথা কোৱা নাই
মই সঁচা কথা কৈছো মোৰ আদাই দে 3 কোটি লুকাই থৈছ চাওঁ লুকাই থৈছ চোৰ মিছলীয়া মিছা কথা নকবি হে প্ৰভু এয়া তুমি কি ৰং চাইছা প্ৰভু আজি চান্দালৰ হতুৱাই মাৰ খুৱাইছা মৃত পুত্র কান্দে রয়া হইবা মহতি আরে কতু পাইলা গো মাঝে আরে পাইলা গো রাম হরি রাম হরি কোন তুমি এইখন মহান নেকি হয় এইখন শ্মশান কিন্তু মৰাশটো যে অকলে আনিলা তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি এওঁ মোৰ পুত্ৰ আছিল মোৰ আত্মীয় স্বজন কিন্তু বাৰু হ'ব মোক শ্মশানৰ মূল্য দিয়া দিয়া চান্দাল মোৰ হাতত যে এটাও মুদ্ৰা নাই শ্মশানে ঘূৰি ফুৰিছো কোনেও নকৰে দাহন চান্দাল তুমি মোক দয়া কৰা নাই ৰজাৰ আদেশ মই দানৰ নোলোৱাকৈ দাখন কৰিব নোৱাৰো চান্দাল মূল্য দিয়া চান্দাল তুমিও তেন্তে এই অভাগীক দয়া নকৰা হে কাশীনাথ আজি ধনৰ অভাৱত মোৰ পুত্ৰ তোমাৰ এই পবিত্ৰ গংগা জলত বিসৰ্জন ফুল বাচা
লীলা গঙ্গা জলত বিসর্জন বল বল পুত্র দাহন ৰবা ৰবা আহিলা ৰবা কি কৰা ৰবা 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 দিয়া হটো এইফালে দিয়া কিন্তু ইয়াৰ মৃত্যু হ'ল কেনেকৈ সৰ্বই দংশন কৰিলে চিকিৎসাৰ অভাৱত তাৰ মৃত্যু হ'ল আজি পুত্ৰকো হেৰুৱালো স্বামীকো হেৰুৱাৰ মই হলো নিথৰুৱা তোমাৰ পুত্ৰৰ নিচিনা মোৰো এটা পুত্ৰ আছিলে তোমাৰ দৰে এগৰাকী নাৰী মোৰ পত্নী আছিলে বৰ পতিব্ৰতা তেওঁৰ দৰে দ্বিতীয় আৰু পত্নী এই সংসাৰত নোলাব দিয়া 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 হটো এইফালে আগবঢ়াই দিয়া চান্দাল চান্দাল ৰাতি প্ৰায় শেষ হৈ আহিছে পুৱাৰ আগতে মই ঘূৰি যাব লাগিব যদিহে দয়া উপজিছে মোৰ প্ৰতি তেন্তে কৰা দাহন চান্দাল দাহন কৰা দিয়া দিয়া সোনকালে দিয়া এইফালে হটো আগবঢ়াই দিয়া যা দিয়া যা বাছা যা বাছা যা আজিৰ পৰা তোক মই চিৰদিনৰ বাবে দিলো বিদা যা যা বাছা ৰোহিত ৰোহিত তুমি কোন তুমি কোন মই এগৰাকী ব্ৰাহ্মণৰ কীৰ্তদাসী মানে মানে তুমি 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 আপুনি আপুনি আপুনি
চাওক চাওক তাত আমাৰ পুত্ৰ আৰু এই সংসাৰত নাই। বাছা ৰোহিত বাছা ৰোহিত বাছা ৰোহিত তই তই এনেকে ভোকেৰি গুচি যাব নোৱাৰ ৰোহিত ৰোহিত তোৰ মুখ চাই চাই মই সান্তনা লভিছিলো তয়ো মোক প্ৰতাৰণা কৰিলি ৰোহিত ঐ কাৰ মুখ চাই জীয়াই আমাৰ পুত্ৰ আৰু এই সংসাৰত নাই। ৰোহিত ৰোহিত বুলি আমি কাক মাতিম না। বেজাৰ নকৰিবা সভ্যা চোৱা সভ্যা মইতো কলা নাই সভ্যা মইতো কলা নাই ওবা হরিচন্দ্র মই কি দেখিছো আজি তাই ৰজা হৰিচন্দ্ৰ আজি দাদা তুমি আজি এই দৃশ্য দেখাৰ আগতে মোৰ মৃত্যু নহল কিয়? বেজাৰ নকৰিবা ভাই সি যে আমাৰ ভাগ্যৰ লিখন চোৱা ভাই কেনেদৰে ৰোহিত পৰি আছে মন্ত্ৰী মই চাওক আমাৰ পুত্ৰ ভগৱান ইমান আকুল ভাৱে মই তোমাক কাহানিও কৰা নাই স্মৰণ মোৰ সকলো শেষ হৈ গৈছে তাত মোৰ কোনো নাই আখে যাওক শেষ হৈ যাওক হৰিচন্দ্ৰ শেষ হৈ যাওক বিশ্বামিত্ৰৰ নামে ধৰণিৰ পৰা কিন্তু প্ৰভু এই বালকৰ জীৱন দান দিয়া প্ৰভু এই বালকৰ জীৱন দান দিয়া প্ৰভু ঈশ্বৰ सर्व कारण
ৰোহিত বাছা ৰোহিত বাছা 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 জয় মহর্ষি বিশ্বামিত্র জয় মহর্ষি বিশ্বামিত্র জয় মহর্ষি বিশ্বামিত্র বলা হৰিচন্দ্ৰ এতিয়া আমি ঘূৰি যাওঁ অযোধ্যা ৰাজ্যলৈ ক্ষমা কৰিব মই চান্দা তুমি মুক্ত হৰিচন্দ্ৰ বলা সকলো আমি অযোধ্যালৈ কৰোঁ গমন বলা হয় ও হরি ওই রাম ইন্দ্রর দেখ পাই ও হরি ওই রাম ইন্দ্রর দেখ পাই ইন্দ্রর দেখ